আজি আপোনালোকৰ মাজলৈ মই নতুন এটা ৰেচিপি লৈ আহিছোঁ। চাওকচোন বাৰু, ব্ৰইলাৰ মাংস অলপ লৈছোঁ, কটা পিঁয়াজ লৈছোঁ, আলু লৈছোঁ আৰু ইয়াত আদা নহৰু পেষ্ট লৈছোঁ। এতিয়া মই বনাবলৈ আৰম্ভ কৰোঁ, চাবচোন বাৰু পিছলৈ কি হয়। মই কেৰাহীত এতিয়া তেল ঢালি লৈছোঁ। তেল অকণমান গৰম হ'বলৈ দিছোঁ বাৰু। তেল গৰম হৈ গৈছে। এতিয়া মই কাটি লোৱা পিঁয়াজ কাটি ৰখা পিঁয়াজ কেইটুকুৰা এতিয়া ভালদৰে ভাজি লওঁ। ব্ৰাউন কালাৰ হোৱালৈকে ভাজি মানে পাইছেনে? পিঁয়াজখিনি ধুনীয়াকৈ কালাৰটো ব্ৰাউন কালাৰ উঠিছে। এতিয়া মই দুখিলা তেজপাত দিছোঁ, আদা নহৰু পেষ্ট দিছোঁ, আদা নহৰু পেষ্ট দিছোঁ। এতিয়া আৰু অলপমান সময় চিমত লৈ ভাজি দিলোঁ। দেখিছে কি সুন্দৰকৈ কালাৰ উঠি আহিছে। এতিয়া সুন্দৰকৈ মাংসকণ দি দিছোঁ। মই যিহেতু জালুকীয়া বনাম, মাংসখিনি অকণমান সৰুকৈ লৈছোঁ। এতিয়া চাওকচোন বাৰু, সুন্দৰকৈ কালাৰটো উঠি আহিব। মছলা এতিয়া ঢালিম। এতিয়া হালধি এড কৰিছোঁ, ইয়াতে মাংস মছলা অকণমান দি দিছোঁ। এতিয়া চিকেন মছলা দিছোঁ অকণমান। মই বেছি মছলা আজি মই এবিধে দিছোঁ, মানে মই আজি জালুক এড কৰিম ইয়াত। চাওকচোন বাৰু কি ধুনীয়াকৈ কালাৰ উঠিবলৈ ল'লে, হালধি সোমালে। এতিয়া মই ইয়াতে আলু কেইটুকুৰা এড কৰি দিম। এয়া আলু কেইটুকুৰা এতিয়া ইয়াৰ লগত ভালদৰে এনেকৈ লৰাই দি অলপ সময়ৰ কাৰণে ঢাকনখন দি দিম। এতিয়া সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। আপোনালোকৰ সোৱাদ অনুসৰি নিমখ ঢালিব। এতিয়া অলপ সময়ৰ কাৰণে ঢাকনখন দি দিছোঁ। চাওকচোন বাৰু, এতিয়া অকণমান লৰাই দিছোঁ। মই মানে ঘনাই লৰাই থাকিব লাগে, নহ'লে তলত লাগি যাবতো। চাওকচোন কি সুন্দৰ কালাৰ উঠিছে। এয়া চাওকচোন, অলপ সময়ৰ পাছত এতিয়া মই ঘনাই মানে মই লৰাই থাকোঁ। তেতিয়া মাংসটো ধুনীয়া সোৱাদ হয়। বাৰু কি সুন্দৰ কালাৰ উঠিছে, দেখিছেনে বাৰু? কি ধুনীয়া ব্ৰইলাৰ কালাৰ উঠিছে। ঠাণ্ডা বতৰ যিহেতু, সেইটো কাৰণে মই আজি জালুকীয়া বনাবলৈ লৈছোঁ। চাওকচোন, অলপ সময়ৰ পাছত মাংসটো ঘনে লৰাই থাকিলে ভাল হয় মানে। সেইকাৰণে মই ঘনে লৰাই আছোঁ। এয়া চব পানী উতলাই ৰাখিছোঁ। এতিয়া মাংসই ধুনীয়াকৈ তেল এৰিবলৈ ধৰিছে। এতিয়া মই পানী এড কৰিম। পানী মই বহুত বেছিও নিদিওঁ, অকণমান দি পিনি উতলাই অলপ শুকুৱাই দিম। মানে চাওকচোন, প্ৰায় হৈ গৈছে। এতিয়া চাওকচোন কি সুন্দৰ, কি ধুনীয়া ফ্লেভাৰ আহিছে। মোৰতো এতিয়া জিভা পানীয়ে পৰি গৈছে। আপোনালোকে এতিয়া চাওকচোন বাৰু কি ধুনীয়া কালাৰ উঠিছে। আপোনালোকৰ লোভ লাগিছেনে বাৰু অকণমান? এতিয়া মই ইয়াতে দেখিছেনে বাৰু, জালুক এড কৰি দিলোঁ।
এয়া চাওকচোন বাৰু কি সুন্দৰ ফ্লেভাৰ আহিছে ফ্লেভাৰটো একদম মজা লাগিছে জিভা পানী পৰি গৈছেগৈ মাংসখিনি হৈ গ'ল আজিলৈ আহোঁ বাই বাই মোৰ চেনেলটো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব বাই বাই আকৌ লগ পাম অন্য এটা ভিডিঅ' সৈতে